যে প্ৰমোদ বড়ো চৰকাৰত অহা লগে লগে BTC-টো সুইজাৰলেণ্ড দৰে বনাই দিম বুলি কৈছিল কিন্তু সুইজাৰলেণ্ড যাবলৈ প্ৰমোদ বড়োৰ যিমান কন্ট্ৰেক্টৰ UPPL লিডাৰবিলাক আছে সুইজাৰলেণ্ড ঘূৰিবৰ কাৰণে নিজৰ পকেট গৰম কৰি আছে প্ৰমোদ বড়ো চৰকাৰত অহা লগে লগে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল প্ৰমোদ বড়োৱে BTC-ৰ চুক্তিৰ বা শান্তি চুক্তিৰ পৰা অহা আমাৰ ex-NDP দাদাসকল নিজৰে ভাই হয় বড়ো জাতিৰ ভাই হয় ex-NDP দাদাসকলে তেওঁলোকে যদি মানে চাকৰি পোৱা নাই আজিৰ ডেটত তো কি গ্যাৰেণ্টি আছে যে প্ৰমোদ বড়োৱে কোনবা মাইনৰিটি যুৱ বেংগলী যুৱ ৰাজবংশী যুৱসকলৰ কাৰণে চাকৰি দিম বুলি কি গ্যাৰেণ্টি আছে আজি 5 বছৰ হৈ গল কেইজন ৰাজবংশী কেইজন মাইনৰিটি কেইজন বেংগলী যুৱসকলে আজি ডেটত চাকৰি পাইছে ঘৰে ঘৰে চাকৰিটো UPPL চৰকাৰত অহা লগে লগে প্ৰত্যেকটা গাঁৱত দুটা চৰকাৰী ট্ৰেক্টৰ দিয়া হ'ব বুলি কৈছিল কিন্তু আজি ডেটত আমি দেখা পোৱা নাই প্ৰমোদ বড়ো নিজৰ ভাই নিজৰ মানে বইনী নিজৰ মা দেউতা নিজৰ বড়ো জাতিকে যদি প্ৰমোদ বড়োৱে উচ্ছেদ কৰিছে তো তেতিয়া হলে কোনবা বেংগলী মাইনৰিটি কোনবা ৰাজবংশী তেওঁলোকক উচ্ছেদ নকৰিব বুলি কি গ্যাৰেণ্টি আছে আজি ডেটত মই ইয়াৰ কাৰণে আমি দেখা পাইছো আমাৰ ভৱিষ্যত অন্ধকাৰত গৈ আছে হাগ্ৰামা মহিলাৰী সাৰৰ বাদে এই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে বা এই BTC আমাৰ BTCত বসবাস কৰা যিমান জাতি জনগোষ্ঠীৰ যুৱসকল আছে আহি থকা দিনত চাকৰি দিব মানে মন হোৱা ব্যক্তি হাগ্ৰামা মহিলাৰী সাৰৰ বাদে কোনেও নাই আজি প্ৰমোদ বড়ো সুইজাৰলেণ্ড বনাম বুলি কৈছিল আমাৰ BTCত কিন্তু সুইজাৰলেণ্ড তেওঁলোকে বনোৱা নাই কিন্তু সুইজাৰলেণ্ডত যোনটো সুইচ বেংক আছে এই সুইচ বেংকত পইচা ভৰাবলৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পকেটটো গৰম হৈ আছে আৰু ইয়াৰ কাৰণে মই BTCৰ যুৱ হিচাপে হাত ধৰি অনুৰোধ কৰিছো আমি সবে মিলি যাহাতে এই BTCত প্ৰমোদ বড়োক আমি হাতাবা পাৰো আৰু হাগ্ৰামা মহিলাৰী সাৰক মানে আৰু এবাৰ BTCৰ চিফ বনাই আমাৰ BTCত শান্তিভাৱে যাতে সকলে জাতি জনগোষ্ঠীয়ে নিজৰ মানে ফিউচাৰটো ভাল কৰি ল'ব পাৰে সেইটো আমি আশা কৰি সকলোকে ভোট দিবলৈ মই অনুৰোধ কৰিছো UPPL চৰকাৰে 5 বছৰ শাসন সমাপ্ত কৰিলে কিন্তু তেওঁলোকৰ BTR চুক্তিৰ অনুযায়ী প্ৰতিশ্ৰুতি এটাও পালন কৰিব পৰা নাই BTCৰ যুৱ হিচাপে বা নতুন প্ৰজন্মৰ যুৱ হিচাপে অকল মই এটা অনুৰোধ কৰিব বিচাৰিছো প্ৰথমতে মই অনুৰোধ কৰিব বিচাৰিছো যে প্ৰমোদ বড়োৰ BTR যোনটো চুক্তি কৰিছে এই চুক্তিৰ পৰা যোনটো মানে দফাবিলাক আহিছিল যেনেবা সেন্ট্ৰেল ইউনিভাৰ্সিটি এডুকেশ্যন সেক্টৰ মই আগত কৈ আছো সেন্ট্ৰেল ইউনিভাৰ্সিটি স্পৰ্টছ ইউনিভাৰ্সিটি এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি বা আমাৰ BTCত সুইজাৰলেণ্ড বনাম বুলি আমি 2020ৰ নিৰ্বাচনী প্ৰচাৰৰ যোগেদি আমি নিউজে মিডিয়া টিভিত দেখা পাইছো যে প্ৰমোদ বড়ো চৰকাৰত অহা লগে লগে BTC-টো সুইজাৰলেণ্ড দৰে বনাই দিম বুলি কৈছিল প্ৰমোদ বড়ো চৰকাৰত অহা লগে লগে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল কিন্তু মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে দেখা পাইছে প্ৰমোদ বড়োৱে BTCৰ চুক্তিৰ বা শান্তি চুক্তিৰ পৰা অহা আমাৰ ex-NDP দাদাসকল নিজৰে ভাই হয় বড়ো জাতিৰ ভাই হয় ex-NDP দাদাসকলে তেওঁলোকে যদি মানে চাকৰি পোৱা নাই আজিৰ ডেটত তো কি গ্যাৰেণ্টি আছে যে প্ৰমোদ বড়োৱে কোনবা মাইনৰিটি যুৱ বেংগলী যুৱ ৰাজবংশী যুৱসকলৰ কাৰণে চাকৰি দিম বুলি কি গ্যাৰেণ্টি আছে আজি 5 বছৰ হৈ গল কেইজন ৰাজবংশী কেইজন মাইনৰিটি কেইজন বেংগলী যুৱসকলে আজি ডেটত চাকৰি পাইছে ঘৰে ঘৰে চাকৰিটো প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল প্ৰমোদ বড়োৱে চৰকাৰৰ UPPL চৰকাৰত অহা লগে লগে প্ৰত্যেকটা গাঁৱত দুটা চৰকাৰী ট্ৰেক্টৰ দিয়া হ'ব বুলি কৈছিল কিন্তু আজি ডেটত আমি দেখা পোৱা নাই কিন্তু আপোনালোকে সকলে ৰাইজে জানে প্ৰমোদ বড়ো চৰকাৰত অহা লগে লগে কৈছিল তেওঁলোকে মাটিৰ পাট্টা দিম বুলি কিন্তু আমি কি দেখা পাইছো আমাৰ চিৰাং জিলাৰ উত্তৰ সাইডত প্ৰমোদ বড়ো নিজৰ ভাই নিজৰ মানে বইনী নিজৰ মা দেউতা নিজৰ বড়ো জাতিকে যদি প্ৰমোদ বড়োৱে উচ্ছেদ কৰিছে তো তেতিয়া হলে কোনবা বেংগলী মাইনৰিটি কোনবা ৰাজবংশী তেওঁলোকক উচ্ছেদ নকৰিব বুলি কি গ্যাৰেণ্টি আছে আজি ডেটত মই কৈ আছো আজি আপোনালোকে চাওক UPPL যিমান আজিৰ ডেটত তেওঁলোকে ট্ৰেক্টৰৰ ৰেলী কৰি JCB ৰেলী কৰি এই BTC অঞ্চলত তেওঁলোকে যে উচ্ছেদ কৰি আছে এই উচ্ছেদৰ আমাৰ JCB ড্ৰাইভাৰ হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু এই JCBৰ মালিক আৰু এই JCBৰ মালিক হল আমাৰ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই JCB তেল ভৰাই দি আছে আমাৰ UPPL আৰু BJPৰ
চকুৰি দেখা নোপোৱা সাপোৰ্টাৰ হতে তেল ভৰাই দি আছে যে যাওক আপোনালোকে প্ৰমোদ বড়ো আপুনি এই জেচিবিটো চলাই বিডিচিত কোন জিলা কোন অঞ্চলত উচ্ছেদ কৰিব মন আছে আপোনালোকে কৰক বুলি তেল ভৰাই দি আছে। তো ইয়াৰ কাৰণে আমি দেখা পাইছো আমাৰ ভৱিষ্যত অন্ধকাৰত গৈ আছে। হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে এই বিডিচি অঞ্চলৰ উন্নয়নৰ কাৰণে বা এই বিডিচিত আমাৰ বিডিচিত বসবাস কৰা যিমান জাতি জনগোষ্ঠীৰ যুৱসকল আছে আহি থকা দিনত চাকৰি দিব মানে মন হোৱা ব্যক্তি হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে কোনেও নাই। আজি প্ৰমোদ বড়ো ছুইজাৰলেণ্ড বনাম বুলি কৈছিল আমাৰ বিডিচিত, কিন্তু ছুইজাৰলেণ্ড তেওঁলোকে বনোৱা নাই। কিন্তু ছুইজাৰলেণ্ডত যোনটো ছুইচ বেংক আছে এই ছুইচ বেংকত পইচা ভৰাবলৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পকেটটো গৰম হৈ আছে। বিটিচিৰ ৰাইজে আজিলৈকে ছুইজাৰলেণ্ড দেখা পোৱা নাই আৰু ছুইজাৰলেণ্ড হোৱা নাই। কিন্তু ছুইজাৰলেণ্ড যাবলৈ প্ৰমোদ বড়োৰ যিমান কণ্ট্ৰেক্টাৰ ইউ পি পি এল লিডাৰবিলাক আছে ছুইজাৰলেণ্ড ঘূৰিবৰ কাৰণে নিজৰ পকেট গৰম কৰি আছে। সেইটো আমি দেখা পাইছোঁ। কিয়নো বিনা মানে টকা নোলোৱাকৈ ঘৰ দিম বুলি কৈছিল। আজি কোন আমাৰ বিডিচিৰ ৰাইজে নাজানে যে ঘৰ দিয়াৰ নামত কেইহাজাৰ পইচা লৈ আছে, অৰুণোদয় দিয়াৰ নামত কেইহাজাৰ পইচা লৈ আছে। আজি আমাৰ বিটিচিৰ গৰীব দুখীয়া ৰাইজসকল কাৰণে চৰকাৰী স্কিমৰ লেট্ৰিন দিয়াৰ নামত কেই টকা লৈ আছে এইটো আমি ক'ব নালাগে। আমাৰ বিডিচিৰ সকলোৱে মানে জাতি জনগোষ্ঠীৰ ৰাইজে দেখা পাই আছে। আৰু ইয়াৰ কাৰণে মই বিডিচিৰ যুৱ হিচাপে হাত ধৰি অনুৰোধ কৰিছোঁ আমি চবে মিলি যাতে এই বিডিচিত প্ৰমোদ বড়োক আমি হাতাব পাৰোঁ আৰু হাগ্ৰামা মহিলাৰী ছাৰক মানে আৰু এবাৰ বিডিচিৰ চিফ বনাই আমাৰ বিডিচিত শান্তিভাৱে যাতে সকলোৱে জাতি জনগোষ্ঠীয়ে নিজৰ মানে ফিউচাৰটো ভাল কৰি ল'ব পাৰে সেইটো আমি আশা কৰি সকলোকে ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। হাগ্ৰামা মহিলাৰী ছাৰক আপোনালোকে এবাৰ আৰু আশীৰ্বাদ দিয়ক। ইয়াৰ পিছত আপোনালোকে চাওক যে হাগ্ৰামা মহিলাৰী ছাৰে আগৰ দৰে যিমান উন্নয়ন কৰিছে এই উন্নয়নৰ ৰাস্তাটো আৰু এবাৰ খুলি দিব। ধন্যবাদ।